নমস্কাৰ বহুত দিন পিছত আকৌ এবাৰ উভতি আহিলোঁ আমাৰ ইউটিউব চেনেললৈ হেল্প ফৰ আছামলৈ। এতিয়া হ'ব আপোনাৰ মেইন খবৰটো লৈ গুৱাহাটীৰ পিটছৰ কাণ্ডক লৈ অপমানিত BCCI ক্ষুব্ধ সৌৰভ গাংগুলীয়ে ল'লে এই ডাঙৰ পদক্ষেপ। দেওবাৰে ভাৰত শ্ৰীলংকাৰ T20 মেচত সিক্ত পিছৰ কাৰণে বাতিল হ'বলগীয়া হৈছিল খেলখন। ভাৰত আৰু শ্ৰীলংকাৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰথমখন T20 মেচৰ পিটছৰ তিতি থকাৰ কাৰণে বাতিল হৈছিল। বৰষুণ নহয়, গুৱাহাটী ষ্টেডিয়ামৰ ফটা পিটছ কভাৰ ব্যৱহাৰ কৰাৰ ফলত তিতি গৈছিল। পানী পিটছত সোমাই যোৱাৰ ফলত পিটছৰ এটা অংশ শুকোৱা নাছিল আৰু ইস্ত্ৰি, হেয়াৰ ড্ৰায়াৰ, ভেকুৱাম ক্লিনাৰ সকলো ব্যৱহাৰ কৰিও শুকাব নোৱাৰাত খেল বাতিল কৰিবলগীয়া হৈছিল। ৰাষ্ট্ৰীয় মাধ্যমৰ ওলোৱা খবৰ মতে BCCI এই সমগ্ৰ ঘটনাক লৈ অত্যন্ত অপমানিত আৰু ক্ষুব্ধ। এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰতিবেদনৰ অপেক্ষা কৰা হৈছে। BCCIৰ এজন জ্যেষ্ঠ বিষয়াই এই সমগ্ৰ ঘটনাৰ কাৰণে BCCI কিউৰেট আৰু CEO ৰাহুল জোহৰীক দায়ী গ্ৰহণ কৰিছে। তেওঁৰ মতে এই কথা আগতে নিশ্চিত কৰিব লাগিছিল যে ষ্টেডিয়ামত বুনিয়াদী প্ৰয়োজনীয়তাৰ সামগ্ৰী মজুত আছে নে নাই। অৱশ্যে ডাঙৰ কথাটো হৈছে গুৱাহাটীত পূৰ্বে বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছিল, কিন্তু ইয়াৰ পিছতো স্থানীয় আয়োজকে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াৰ আৰু উপযুক্ত আয়োজন কৰি নৰখাৰ অভিযোগ। পৃথিৱীৰ আটাইতকৈ ধনী বৰ্ডে পতা খেলৰ দূৰদৰ্শন। গুৱাহাটী T20ৰ সময়ত পিটছৰ সিক্ততা আঁতৰাবলৈ কাপোৰত ব্যৱহাৰ কৰা ইস্ত্ৰি আৰু হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ হৈছিল। ইয়াৰ পিছত ছ'চিয়েল মিডিয়াত BCCI আৰু অসমত এচিএক খুব বেয়াকৈ ট্ৰল কৰা হৈছিল। মানুহে প্ৰশ্ন কৰিছিল, বিশ্বৰ আটাইতকৈ ধনী বৰ্ডৰ ওচৰত পিটছ থাকিবলৈ ভাল কভাৰ নাইয়েই, তিতা পিটছ শুকাবলৈ উপযুক্ত যন্ত্ৰৰ অভাৱ। কেৱল অনুৰাগীয়ে নহয়, ক্ৰিকেটৰ বহুকেইজন দিগ্গজেও গুৱাহাটীৰ খেলৰ কৌতুকজনক আয়োজনৰ সমালোচনা কৰিছে। VVS লক্ষণ গৌতম গম্ভীৰে এয়া অনুৰাগীৰ সৈতে হোৱা অন্যায় বুলি আখ্যা দিছে। এইটো আছিল বৰ্ষাপাৰা ষ্টেডিয়ামত লৈ BCCIৰ ক্ষুব্ধ সৌৰভ গাংগুলীৰ। তো ভিডিঅ'টো এইখিনি আছিল। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰ কাষতে থকা ঘণ্টিডাল টিপি দিব। থেংক ইউ, বাই।